হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি নতুন এটা ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। বহুত দিন ব্লগৰ পৰা আঁতৰি আছিলোঁ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। নিশ্চয় ব্লগটো চাই ভাল পাব। গতিকে আৰু বেছি দেৰি নকৰাকৈ ব্লগটো আৰম্ভ কৰোঁ। এতিয়া এনেকৈ উঠি যাব লাগিব, আমি ৰাস্তা ক্ৰছ কৰিম সিফালে। তাই উঠি গৈ আছোঁ মই। তাৰপিছত সেইফালে গোটেইখন ব্ৰহ্মপুত্ৰ। মই এতিয়া উমানন্দলৈ যাম, ঘৰত দেখাম। খুব ধুনীয়া ভিউজ। ঠিক আছে, ব্ৰহ্মপুত্ৰ পানী দেখা যায়। সেইটোদি মই যাব লাগিব এতিয়া। সিফালে গৈ নামি আছোঁ। লাচিত ঘাটলৈ আহি গ'ল। ফেৰী পাম গুৱাহাটীৰ পৰা উমানন্দ মন্দিৰলৈ। প্ৰতিমূৰ্তি চাব পাৰে আৰু ব্ৰহ্মপুত্ৰ সেইফালে গাড়ী পাৰ্কিং। লাহে লাহে টিকেট কাউণ্টাৰলৈ গৈ আছোঁ। টিকেট কাটি লৈছোঁ, 40 টকা লৈছে। এতিয়া যাওঁতে টিকেট কাটি লৈছোঁ, আহোঁতে টিকেট নাকাটিলে হ'ব। আহিলেই হ'ল, যিকোনো এখন উঠি আহিব দিয়ে। আবেলিলৈকে যিকোনো এখন উঠি পেলাই আহি যাব পাৰি সিপাৰৰ পৰা। এতিয়া মই সেইফালে এটা মানুহ এতিয়া পানী বিষ্টা কিমান ওপৰত পানী। তাৰপিছত এইফালে ব্ৰহ্মপুত্ৰ। পানী যিটো আমাৰ আগলৈ ঠেলি লৈ গৈ আছে। সেই ভক্ত চলাই গৈ আছে। ওপৰৰ পৰা চলাই কৰে সেই আছে ওপৰটো দেখাত কেনেকুৱা। তাৰপিছত পানীৰ মাজে মাজে আমি গৈ আছোঁ। পাই গ'লোঁ, অলপ গ'লে হৈ যাব। এইফালে উত্তৰ গুৱাহাটী পিনে যায়। সেই দ্বীপটো পাই গ'লোঁ। আমাৰ এতিয়া নমাব, আমি নামি যাম। এইটো ওপৰলৈ উঠিব লাগিব। তলৰ পৰা উঠি ল'লোঁ, ফুল চুল লৈ ল'লোঁ। ইয়াৰ পৰাই ওপৰলৈ গৈ আছোঁ, দৰ্শন কৰি পেলাই আহি আছোঁ। আহি পেলাই আপোনালোকক দেখাই ওপৰলৈ গৈ আছোঁ। এতিয়া আমি হাত পাত ধুই পেলাই আছোঁ। এতিয়া ওপৰলৈ যাওঁ। প্ৰায় 1.5 ঘণ্টা ফেৰী ৰৈ ৰৈ ফাইনেলি আহি পায়। আমি লাইন ধৰিছোঁ ভিতৰলৈ যাবলৈ, চবে লাইন ধৰিছে। তাৰ পৰা দীঘলীয়া লাইন চব ৰাতিপুৱাৰ পৰা আহিছে। দেওবাৰ, শাওণ মাহৰ শিৱ মন্দিৰ কিমান দিন মাতা অন্নপূৰ্ণা প্ৰণাম কৰিলোঁ, ধূপ জ্বলালোঁ। তাৰপৰা যামগৈ। বহুত মন্দিৰ আছে, তাৰ ভিতৰে শিৱ মন্দিৰটো বনাইছিল যিটো উমানন্দ। আহোম ৰাজত্ব কালত বৰফুকন গগৈয়া সন্দিকৈয়ে বনাইছিল 1694 চনত। কাৰ আদেশ ক্ৰমত জানেনে? আহোম ৰজা গদাধৰ সিংহৰ আদেশক্ৰমে। আৰু আহোমৰ শেষৰ মন্দিৰটো জানেনে? গুৱাহাটীত যি বশিষ্ঠ মন্দিৰ আছে, আহোমৰ একেবাৰে শেষৰ মন্দিৰটো সেইটো। এইফালটো চাব পাৰে, বহুত ধুনীয়া পৰিৱেশ। দ্বীপটো চাই পিনে চাওক, কি ধুনীয়া পৰিৱেশ। এবাৰ দেখাই দিছোঁ ভালকৈ। পাৰকৰি মন্দিৰলৈ তলতে পানী দেখা গৈ আছে ব্ৰহ্মপুত্ৰৰ। ঘাটি আহি পাব, ঘাটি এতিয়া লাহে লাহে পাই যাম ইয়াৰ পৰা। ফেৰী আহি ৰৈ আছে, এতিয়া আকৌ যামগৈ। আৰু এটা ফেৰী আহি গ'ল, তো আহি আছে। আমি যামগৈ এতিয়া আৰু। আচ্ছা, যিমান ওপৰলৈ উঠিছোঁ সিমান তললৈ নামি যাব লাগিব। ফেৰী ৰৈ আছে চাগে, সামগ্ৰী পায়। মন্দিৰৰ পৰা নামি আমি উঠি আহোঁতে নাছিলে দোকানবোৰ, এতিয়া লাহে লাহে খুলিছে। তাতে নাছিলে আমি যোৱা সময়ত, এতিয়া খুলিছে। ফাৰ্ষ্ট ফেৰীখন আমি আহিছিলোঁ চাগে, তেতিয়া ভিৰ নাছিলে ইমান। এতিয়া মই ফেৰী পোৱা নাই। এতিয়া দোকান খোলা, দোকান চোকান আছে। আকৌ ওপৰলৈকে গৈছে বহুত। ৰাতি ফাৰ্ষ্ট টাইম ৰাতিপুৱা আহি পেলাই আৰাম পাব। আৰু ৰাতিপুৱা ভিৰটো অলপ কম থাকে। 9টা 1 ঘণ্টা বেছি ফেৰী পায় বুলি কেনেকুৱা টান লৈছে।
টান লৈ এতিয়া আমাক নমাব। এতিয়া ঘূৰিয়ে গৈছে, আকৌ আগৰ জেগাত লগাই দিব। এতিয়া মানুহ ৰেডি আছে, পাহাৰত মানুহ আছে, মানুহবোৰ আকৌ মানুহ যাব।